बाक्सायाव सानै साइबार क्रिमिनेल हमदों। झारखंड जामथारानि साइबार क्रिमिनेलनि सायाव बाक्सा पुलिसा गोख्रों सिग्रोमदों। जामथारा पुलिसनि हेफाजाबजों बाक्सा पुलिसा सानै साइबार एक्सपर्ट क्रिमिनेलखौ हमनायाव जाफुंसारदों। हमजानाय सानै दायनिगिरिया जामथारानि नारायणपुर पुलिस थानानि बेन्दोंआव थानाय अवांकुरिया गामिनि अफजल आनसारी आरो अख्तर आनसारी मुंनि। बाक्सानि सिमला पुलिस थानानि बेन्दोंआव थानाय बनियकुसिनि बारग' आर्मि जवान अमृत दास मुंनि सासे सुबुंनि बेंक एकाउन्टनिफ्राय 1 लाख रांनिफ्रायबो बांसिन सानै साइबार क्रिमिनेला लानानै थांदोंमोन। बेखौ लानानै बारग' आर्मि जवाना सिमला पुलिस थानायाव एजाहार होयो आरो बाक्सा पुलिसा जामथारा पुलिसनि हेफाजाबजों सानै साइबार क्रिमिनेलखौ खानानै गावनि आवथायाव लायो। मिथिनाय बादिब्ला बेनि सिगांबो बाक्सा पुलिसा जामथारायाव गोख्रों सिग्रोमनायजों साथाम साइबार क्रिमिनेलखौ हमखांबाय। बेबादिनो फिन आरोबाव गोबर्धना थानानि आईसी अभिजित गगৈनि दैदेननायाव जाफुंसारदों। বাকী অমৃত দাস নামৰ এজন ব্যক্তিয়ে আমাক থানাত জনালে যে তেওঁক ফোন কৰি পেলাই কোনোবাই SBIৰ অফিচিয়েলছ বুলি কৈ পেলাই ফোন কৰি পেলাই তেওঁৰ পৰা পইচা লৈ গৈছে আৰু প্ৰায় সেই সময়ত তেওঁ আহি পেলাই ইয়াতে কমপ্লেইন কৰিলে। আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। তেওঁৰ লগত যেতিয়া আমি সব ডিটেইলছবিলাক চালোঁ আৰু গোটেইখিনি পৰীক্ষা কৰি চালোঁ, মেছেজবিলাক চাওঁতে দেখিলোঁ যে তেওঁৰ মোবাইলৰ পৰা তেওঁৰ যিটো বেংক একাউণ্ট আছিলে একাউণ্টৰ পৰা 1,02,000 টকা অলৰেডি লৈ গৈছে, ডেবিট হৈছে। চ' সেই সময়তে আমি ফোন নাম্বাৰ পৰীক্ষা কৰি চালোঁ। পৰীক্ষা কৰি ইমিডিয়েটলি CIDটো এটা কমপ্লেইন ৰুজু কৰা হ'ল। তেতিয়া দেখিলোঁ যে এই গোটেই ফোন নাম্বাৰ য'ৰ পৰা এইবিলাক কাম কৰি আছিলে এইটো আকৌ ঝাৰখণ্ডৰ জামতাৰাৰ পৰা লোকেশ্যন আমি পালোঁ আৰু একৰ্ডিংলি আমি জামতাৰা পুলিচৰ লগত কথা পাতিলোঁ আৰু ইমিডিয়েটলি আমি তালৈ জনাই দিলোঁ। গোটেইখিনি অল ইনফৰমেশ্যন আমি জনাই দিলোঁ, ডিটেইলছ দিলোঁ। আমি তেওঁলোকক টাই আপ কৰিলোঁ আৰু লগে লগে সেইদিনাখনৰ আমি ইভিনিং আমাৰ লগত খবৰ হৈছে, পিছদিনাখনে তাত তেওঁলোকে দুজন মানুহ ধৰিলে। সেই দুজন হ'ল আফজল আনচাৰী আৰু আখতাৰ আনচাৰী। এইটো হ'ল বানকুদি ভিলেজ, পুলিচ ষ্টেচন নাৰায়ণপুৰ, জামতাৰা ডিষ্ট্ৰিক্টৰ। আৰু লগে লগে তাত তেওঁলোকক ধৰিলে। ধৰাৰ লগে লগে আমি দেখিলোঁ যে তেওঁলোকে গোটেই কামটো কৰিছিলে। তাৰ পৰা ফোন কৰি পেলাই 1,02,000 টকা লৈ গৈছিলে। আৰু ইতিমধ্যে আমাৰ অলপ লিগেল কথা আছিলে, কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ পেলাই আমাৰ OC গোবৰ্ধনা আৰু এটা টীম তালৈ গুচি গ'ল। গৈ পেলাই জামতাৰা পুলিচৰ লগত একেলগে তেওঁলোকে তাত অপাৰেশ্যন চলালে, ৰেড কৰিলে বিভিন্ন জেগাত আৰু বিভিন্ন ধৰণৰ ডকুমেণ্টছ তেওঁলোকে তাত পাবলৈ সক্ষম হ'ল আৰু সেইবোৰ লৈ আহিলে। এতিয়া আজি আমি তেওঁলোকক প্ৰডিউচ কৰিম, ৰিমাণ্ডত বিচাৰিম আৰু বিভিন্ন মানুহৰ কাম কৰিছে নেকি এইবিলাক চব চাব লাগিব। কেৱল আমি এইখিনি সময়ত তদন্ত কৰোঁতে দুটা খুব গুৰুত্বপূৰ্ণ কথা আমি পালোঁ, যিখিনি মই ৰাইজৰ বাবেও ক'ব খুজিছোঁ বা আগতে আমি কৈ আহিছোঁ, ৰাইজক সজাগ কৰি আহিছোঁ যে কোনো কথাতেই যাতে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ নকৰে। এতিয়া নতুন তেওঁলোকৰ এটা টেকটিক্স আৰম্ভ হৈছেই, সেইটো হ'ল তেওঁলোকে বিভিন্ন ধৰণৰ ৱেব পেজ আজিকালি বনাই আছে। ৱেব পেজ বনাইছে SBI ইউনোৰ নামত, ফ্লিপকাৰ্ট, এমাজন, এইবিলাক বিভিন্ন কোম্পানীৰ নামত তেওঁলোকে ৱেব পেজ বনাই এৰি দিছে। গতিকে তাৰপিছত মানুহবিলাকে বহুতে নাচাই পেলাই সেই তেনেকুৱা এমাজন হওক, ফ্লিপকাৰ্ট হওক, চবতে নিজৰ একাউণ্টছবিলাক তাতে দি দিয়ে। ভাবে যিটো এমাজন হয় অৰিজিনেল এমাজন বা ফ্লিপকাৰ্ট বা তেনেকুৱা বা SBI ইউনো বুলি একেবাৰে এটা যিটো পেজ তেওঁলোকে বনায় একজেক্ট ছেইম বনাই দিয়ে। গতিকে নোচোৱাৰ কাৰণে তাত দি দিয়ে। গতিকে তেনেকুৱা সৰ্বশান্ত হৈ আছে। जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। गिबि खेबनि थाखाय BTR हालामाव सेथि खेब ISPL-आ खुंफुंजागोन। BTR ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय, जोलुरखौ जौगाहोनायनि थांखिजों BTR सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों। सा-सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन। बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन। अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन। बेबायदिनो बे जोलुर बादायलायनाया BTRनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन। बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां, सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन। बादायलायनायाव 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन।
फारि बायदियै त्रिपुरा ट्राइबल एरियास अटोनोमास काउन्सिल, खासि हिल्स डिस्ट्रिक्ट अटोनोमास काउन्सिल, Jaintis Hill District Autonomous Council, Garo Hills District Autonomous Council, Lai Autonomous Council, Mara Autonomous District Council, Sakhama District Autonomous Council, Karbi Anglong Autonomous Council, Dimasa Hasao Autonomous Council, Bodoland Territorial Region. बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन।